মই জয়ী হমেই এইটো নিজকে প্ৰমিছ কৰা। যিমানখিনি ভাবিব পৰা তাতকৈ দুগুণ চেষ্টা কৰা। ভাগ্যই যদিও হাৰ মানে তোমাৰ সাহস নাভাগে, ইচ্ছা তোমাৰ ইমানখিনি সবল কৰা। লাইফত আমি বহুতবাৰ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ য'ত আমি ভাবি নাপাওঁ যে এতিয়া আমি কি কৰিম। আমাক যেন সমস্যাৰ ঘন কুঁৱলীয়ে আগুৰি ধৰে আৰু ওলাই অহাৰ কোনো পথ আমাৰ দৃষ্টিত নপৰে। কিন্তু ওলাবতো লাগিবই, খোজটো আগুৱাবই লাগিব, সাহসো কৰিব লাগিব আৰু নিজকে ভৰসাও কৰিব লাগিব। কাৰণ যদি আমি নিজৰ ওপৰত ভৰসা কৰোঁ, চেনি আৰু হাতুৰিৰে পাহাৰো ভাগিব পাৰোঁ, দশৰথ মাঞ্জিৰ দৰে। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে চাই আছে ইনস্পায়াৰিং অসম। এবাৰৰ কথা, এজন মানুহ এখন পাৰ্কত বহি আছিল। নিৰাশা, হতাশা, বাহিৰৰ পৰা শান্ত আৰু ভিতৰি এক ধুমুহা আছিল। এটাৰ পিছত এটা চিন্তা কৰি আছিল যে এতিয়া কি হ'ব মোৰ লগত। মই ভৰিৰ পৰা মূৰলৈ ঋণত ঠাহ খাই আছো। মোৰ ল'ৰা-ছোৱালীৰ কি হ'ব, মোৰ সংসাৰ কি হ'ব, সকলো শেষ হৈ গ'ল। এতিয়া এটাই মাত্ৰ উপায় আছে, সেইটো হ'ল মৃত্যু। তেওঁ এইবোৰ ভাবি থাকোতে পিছফালৰ পৰা এখন হাত আহি তেওঁৰ কান্ধত থলে। তেওঁ পিছফালে ঘূৰি চাই দেখিলে এজন বয়সীয়াল লোক। লোকজনে সুধিলে, কি হ'ল, কিয় ইমান উদাসীন হৈ আছা? মই তোমাক কিবা সহায় কৰিব পাৰিম নেকি? তেতিয়া ল'ৰাজনে ক'লে, কোনো মোৰ সহায় কৰিব নোৱাৰে, একমাত্ৰ মৃত্যুৰ বাহিৰে। বয়সীয়াল মানুহজনে আকৌ ক'লে, আৰে এনেকুৱা কি হ'ল, মোক কোৱা, মই তোমাক সহায় কৰিম। তেতিয়া ল'ৰাজনে অলপমান খং কৰি ক'লে, আপুনি মোক কি সহায় কৰিব? মোক $5,00,000 লাগে, আপুনি দিব পাৰিব? মই কৈছিলো নে কোনো মোৰ সহায় কৰিব নোৱাৰে। তেতিয়া বয়সীয়াল মানুহজনে জোৰ জোৰকৈ হাঁহিব ধৰিলে আৰু ক'লে, ইমান সৰু কথাটোতে তুমি মৃত্যুৰ কথা ভাবি আছা? মই দিম তোমাক টকা। আৰু এনেকৈ কৈ মানুহজনে পকেটৰ পৰা চেকবুক উলিয়াই $5,00,000 চেক এখন ল'ৰাজনক দি ক'লে, এইখিনি লোৱা, এইখিনিৰে তুমি তোমাৰ ধাৰবিলাক পৰিশোধ কৰিবা আৰু ঠিক এবছৰৰ পিছত মোক উভতাই দিবা। মোৰ নাম জন ডেৰোগা ফেলাৰ। নামটো কিজানি তুমি শুনিছাই। জন ডেৰোগা ফেলাৰ সেই সময়ৰ পৃথিৱীৰ এজন বিখ্যাত ধনী মানুহ আছিল। জন ডেৰোগা ফেলাৰে চেকখন দি তাৰ পৰা আঁতৰি গ'ল। ল'ৰাজন আচৰিত হ'ল, ভাবিলে অলপ সময় আগতে মোৰ জীৱনত ইমান সমস্যা আছিল, মোৰ মৃত্যু পৰ্যন্ত মনলৈ আহিছিল আৰু এক ছেকেণ্ডতে মোৰ সকলো সমস্যা সমাধান হৈ গ'ল। চেকখন হাতত লৈ সি ভাবিবলৈ বাধ্য হ'ল, যিজন মানুহে মোক চিনি নাপায়, তেওঁ মোৰ ওপৰত ইমান ভৰসা কৰিছে, মোক ইমান বিশ্বাস কৰিছে যে মোক $5,00,000 চেক দি গ'ল, তেন্তে মই নিজৰ ওপৰত কিয় বিশ্বাস কৰিব নোৱাৰিম? ল'ৰাজন ঘৰলৈ গ'ল আৰু চেকখন ভালকৈ যত্ন কৰি থৈ নিজকে প্ৰমিছ কৰিলে যে এতিয়াৰে পৰা মই খুব কষ্ট কৰিম, খুব পৰিশ্ৰম কৰিম আৰু সকলো ধাৰ মই নিজে পৰিশোধ কৰিম। আৰু যদি এনেকুৱা কৰিব নোৱাৰো, তেতিয়াহে মই এই চেকখন ব্যৱহাৰ কৰিম। তাৰ পিছত 3 মাহ নহওঁতে সেই ল'ৰাজনে তাৰ সকলো ধাৰ পৰিশোধ কৰি দিলে আৰু নিজৰ বিজনেছ আকৌ নতুনকৈ আৰম্ভ কৰিলে। এতিয়া সি সেই দিনটোৰ বাবে অপেক্ষা কৰিলে যিদিনা জন ডেৰোগা ফেলাৰে তাক পুনৰ লগ কৰিব কৈছিল। অৱশেষত সেই দিনটো আহিল আৰু ল'ৰাজন সেইখন পাৰ্কলৈ গৈ জন ডেৰোগা ফেলাৰৰ অপেক্ষা কৰিলে। যেতিয়া তেওঁ দেখিলে জন ডেৰোগা ফেলাৰ সন্মুখৰ পৰা খোজ কাঢ়ি আহি আছে, তেওঁ দৌৰি গৈ ক'লে, মোৰ লগত কি হ'ল আপুনি জানে? মই বহুত কষ্ট কৰিলো, পৰিশ্ৰম কৰিলো আৰু নিজৰ উপাৰ্জনৰ টকাৰে মই মোৰ সকলো ধাৰ পৰিশোধ কৰিলো। তাৰ কথাখিনি শেষ নহওঁতে দুজনী নাৰ্ছ আহি জন ডেৰোগা ফেলাৰক দুয়োখন হাতত ধৰি লৈ যাব ধৰিলে। ল'ৰাজনে চিঞৰি ক'লে, আৰে তোমালোকে জন ডেৰোগা ফেলাৰক কলৈ লৈ যোৱা? তেতিয়া নাৰ্ছ এজনী হাঁহি মাৰি ক'লে, তাৰ মানে এইজনে আপোনাকো চেক দিছে। পাৰ্কৰ ওচৰত থকা সেই ৱালখন দেখিছা নহয়? সেইখন এখন পাগলখানা আৰু এইজন এজন পাগল। তেওঁ যোৱা বছৰ আমাৰ ইয়াতে এডমিট হৈছে। এখেতৰ চেহেৰা জন ডেৰোগা ফেলাৰৰ লগত মিলে আৰু প্ৰায়ে এই পাৰ্কলৈ পলাই আহি নিজকে জন ডেৰোগা ফেলাৰ বুলি কৈ চেক বিলাই ঘূৰি ফুৰে। এই কথাখিনি শুনি ল'ৰাজন থৰ লাগি ৰ'ল আৰু চেকখন চাই ক'লে, মোৰ হাতত কেতিয়াও $5,00,000 নাছিলেই, তেন্তে কি আছিল মোৰ হাতত? ফ্ৰেণ্ডছ, আপোনালোকেও বুজি পাইছে যে কি আছিল তাৰ হাতত। তাৰ হাতত আছিল মাত্ৰ নিজৰ ওপৰত বিশ্বাস। যেতিয়া সি নিজকে বিশ্বাস কৰিব ল'লে, সমস্যাৰ ঘন কুঁৱলী লাহে লাহে আঁতৰিব ল'লে। মনত ৰাখিবা, যদি আমাৰ নিজৰ ওপৰত ভৰসা থাকে, তেন্তে দুয়োখন ভৰি কাটি যোৱাৰ পাছতো মাউণ্ট এভাৰেষ্টৰ যাত্ৰা অতিক্ৰম কৰিব পাৰে। একেলগে অন্ধ আৰু কলা হোৱাৰ পিছতো মহান স্পীকাৰ হ'ব পাৰে। ফ্ৰেণ্ডছ, কাহিনীটো শুনি নিশ্চয় ভাল পালে। যদি ভিডিঅ'বিলাক চাই ভাল লাগে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অলত ক্লিক কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে প্ৰথমতে চাব পাৰে।